নমস্কাৰ, এয়া হৈছে নামনি অসমৰ গোৱালপাৰা জিলাৰ বৰচৰা ওচৰতে থকা বজৰং বিলৰ দৃশ্য। আন বছৰৰ দৰে এই বিলিও মাছ মৰা উৎসৱ হিচাপে দিন ধাৰ্য কৰা হৈছে। আৰু এই বিলৰ আশে-পাশে থকা গাঁও বাহিৰেও দূৰ-দূৰণিৰ পৰা আহি মাছ মাৰিবলৈ সুবিধা দিয়া হয়। আৰু এই বিলৰ কমিটিয়ে কিছুমান নিয়ম বান্ধি দিয়া হয়। ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 2 বজালৈকে মাছ মাৰিবলৈ সুবিধা দিয়া হয়। আৰু যিজন মাছমৰীয়াই আটাইতকৈ ডাঙৰ মাছ পায় তেওঁক পুৰস্কাৰ হিচাপে পুৰস্কাৰ প্ৰদান কৰা হয়। আৰু পুৰস্কাৰ এনেধৰণে দিয়া হয়: প্ৰথম পুৰস্কাৰ 1500 টকা, দ্বিতীয় পুৰস্কাৰ 1000 টকা আৰু তৃতীয় পুৰস্কাৰ 700 টকা দিয়া হয়। যদিও কমিটিয়ে সময়সীমা বান্ধি দিছিল, ৰাইজে কিন্তু ৰৈ থাকিব নোৱাৰিলে আৰু সময় নহওঁতেই মাছ মৰা আৰম্ভ কৰি দিলে। আৰু যাৰ ফলত বহু লোকে প্ৰথমৰ পৰা মাছ মৰাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। আৰু সেই সন্দৰ্ভতে কমিটিয়ে বিশেষভাৱে অনুৰোধ জনায় যে আগন্তুক দিনত যদি এনে ধৰণৰ মাছ মৰা কাৰ্যসূচী ৰখা হয়, তেনেহ'লে কমিটিয়ে সময়সীমা বান্ধি দিয়াৰ আগতে কোনেও যাতে বিলত প্ৰৱেশ কৰি মাছ নামাৰিবলৈ বিশেষভাৱে অনুৰোধ জনায়। আৰু আপুনি যদি এই ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি শ্বেয়াৰ এটা কৰি দিব, কাৰণ আপোনাৰ শ্বেয়াৰ এটাই মোৰ বাবে বহুত মূল্যৱান। আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপুনি ক'ৰ পৰা চাই আছে। মই যিমান পাৰোঁ আপোনাৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু মই ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু আপুনি যদি এনে ধৰণৰ ভিডিঅ' চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ থাকিল।